তো গাইজ মানে এইটো হৈছে ফাৰ্ষ্ট পাৰ্টটো মানে আগত আপলোড কৰা ভিডিঅ' ক্লিপটো আৰু এতিয়া নেক্সট ভিডিঅ' ক্লিপটো আপোনালোকৰ মাজলৈ আগবঢ়াই দিছোঁ তো যদি চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি ৰাখিব আমাৰ চেনেলটো তো লেটছ গ' তো এইফালে দেখিছে নহয় মানে এইফালে ডিম্পি সোমাই আহিছে আৰু বাহিৰত ধুনীয়াকৈ বিহু মাৰি আছে বাহঁত পেহীহঁত ডিম্পিহঁতৰ বা আৰু পেহী জেঠাই য'ত যি আছে আৰু গাঁৱৰ এইফালে দেখিছে নহয় গাঁৱৰ খুৰীহঁত ওচৰৰ মানে সকলোৱে ফূৰ্তিতে পূৰা বিহু মাৰিছে আৰু তো দেখিছেই তো ব'লক এতিয়া ভিডিঅ'টোৰ মাজলৈ সোমাই যাওঁ তো গাইছ এফালে দেখিছা নহয় আমাৰ কইনা বিহু মৰাত লাগি গ'ল এফালে পেহীহঁতো আছে আৰু ডিম্পিহঁতৰ বাহঁতো আছে গাঁৱৰ দাদা ভাইটিহঁতো আছে আৰু এইফালে পেহীহঁতৰ ভণ্টিহঁত আৰু আমাৰ ভণ্টিলৈ দেখিছে নহয় ভণ্টিও মানে মাজত সোমাই লৈছে বিহু মাৰিছে আৰু পূৰা ফূৰ্তি তাই কি ক'ব তো চাই থাকক এতিয়া ভিডিঅ'টো তো এইফালে মানে এতিয়া পানী তুলিবৰ কাৰণে গৈছে গাঁৱৰ আইসকল আৰু আমাৰ মা গৈছে ভণ্টি গৈছে পেহীহঁতো গৈছে গাঁৱৰ সকলো গৈছে পানী তুলিবৰ কাৰণে যিহেতু পানী তুলি আনি গা ধুৱাব বেৰিঘৰত আমাক আৰু এইফালে পানী তুলি আহি মোক ধুনীয়াকৈ গা ধুৱাই আছে মানে গা ধুই হ'ল শেষত কিবা নিয়ম কৰিব লাগে সেই নিয়মখিনি কৰি আছে এতিয়া আৰু এতিয়া আমাৰ ওচৰৰে বৰ্তা এজনে মোক দাঙি লৈছে কোলাত মানে এতিয়া খোজকাঢ়ি যাব নিদিয়ে হেনো গৈ পিনি মোক য'ত সজাব সেই জেগাডোখৰলৈকে দাঙি লৈ গৈছে মোক এতিয়া বৰ্তাই মানে কি কৰিছে মই সম্পূৰ্ণকৈ আপোনালোকক দেখাব পৰা নাই কাৰণ ভিডিঅ'টো বহুত দীঘল হৈ যাব সেইকাৰণে শ্বৰ্ট ক্লিপসমূহ যিকেইটা ইম্পৰ্টেণ্ট মই ভাবিছোঁ সেইখিনিকে দেখাইছোঁ তো চাই থাকিব ভিডিঅ'টো শেষলৈকে আৰু এইফালে মোক দৰা সজাই আছে চুৰিয়া চেলেং পাঞ্জাবী চাৰ্ট সেইবিলাক মানে পিন্ধাই আছে ধুনীয়াকৈ আৰু এইফালে গাঁৱৰ আইসকলো আছে এইফালে চেলেংখন জাপি দিছে আৰু এইফালে গামোচাখন ধুনীয়াকৈ জাপি দিছে আৰু এইফালে মোৰ আঁতৰিকো এইফালে পেন পাউডাৰ কৰি দিছে পাউডাৰখিনি জোখতকৈ অলপ বেছিয়ে হ'ল বাৰু আৰু এইফালে মানে দৰা সাজি আহোঁতে গোটেই মানে গাঁৱৰ মানুহে পূৰা ফূৰ্তি ফাৰ্তা কৰি নাচিছে পূৰা বিহু মাৰিছে আৰু কি ক'ব চাই থাকক ভিডিঅ'টো শেষলৈকে
আৰু এইফালে ডিম্পিহঁতৰ পৰিয়ালৰ মানুহে মোক এতিয়া আদৰি আছে। ডিম্পিহঁতৰ বাহঁত, ডিম্পিৰ মোমায়েক ঘৰত সকলোৱে মানে এতিয়া আদৰিছেহি, ডিম্পি ভিনিহিয়েৰ ঘৰত সকলোৱে মানে আদৰিছেহি আৰু। এতিয়া আদৰি হোৱাৰ পিছত ডিম্পিহঁতৰ মায়ে মানে শাহু মায়ে মোক এতিয়া ভিতৰলৈ আদৰি লৈ আহিছে। এইফালে আঁতৰিকে মোকে আদৰি আনি এতিয়া হোমৰ ওচৰত বহুৱাই দিব, মানে বহিব দিছে এতিয়া আমাক। আৰু মোৰ কৰ্মখিনি কৰি হোৱাৰ পিছত এতিয়া কইনাজনীকে বাহিৰলৈ আনিলে আৰু এতিয়া মালা পিন্ধাব দিছে। মানে এনেকৈ এপাক আহি পেলাই মালা পিন্ধাইছে আৰু মোৰ ভৰিত ধৰিছে। এনেকৈ মানে নিয়মখিনি কৰি আছে আৰু। এনেদৰেই 3 পাক ঘূৰি 3বাৰ মালা পিন্ধাইছে, মানে নিয়মখিনি কৰি আছে সম্পূৰ্ণকৈ। আৰু এইফালে কইনাকো মোৰ ছাইডত বহিব দিছে এতিয়া, যিহেতু এতিয়া হোম পুৰিব। আৰু এতিয়া আখৈ দিয়া সময় আহিলে, সেইকাৰণে ডিম্পিহঁতৰ মানে খুৰীয়েকৰ ল'ৰাই আখৈ দি আছে এতিয়া, যিহেতু ডিম্পিৰ নিজৰ ভাইটিও নাই ন, সেইকাৰণে খুৰীৰ ল'ৰাই আখৈ দিব। খুৰীৰ ল'ৰা মানে ডিম্পিৰ ভাইকে হয় আৰু। প্ৰজাপতি ঋষি ৰঞ্চুবচন্দ স্মা দেৱতা স্মা কমনে বিনিয়োগ ওম ইম স্মানো মাৰুহা স্মেব ব শতং স্থিৰা ভৱ দৃশ্যন্তু মকৰ বাধ্যস্তা বাধ্যস্তু মা শতং দৃশ্যতা মধ স্বাহা দিলানে এতিয়া তোমালোক দুইজনে এনেকে পেলাই ইয়াৰ ওপৰলৈ দি দিয়াচোন, হোমৰ ওপৰলৈ দিয়া। প্ৰজাপতি ঋষি ৰূপৰ স্থান জ্যোতিষ্মতি। আৰু তেনেকৈ আখৈ দি থাকোঁতেই পটককৈ মানে লাইনটো গুচি গ'ল আৰু জল্দি আকৌ জেনেৰেটৰটো চলাবলগীয়া হৈছে। কি ক'ব, লাইন এনেকুৱাই, কোন টাইমত কি হৈ যায় নাজানে কোনেও।
Poti sotong bersani jiwatte dhontan jato juma swaha. Light sign নাই নিব লাইট মানে এই যে দেও বটল ভাল নহয় জানে নানিছিলে নাই জানে আছে যদি জমা নাই কেলে আকৌ মামাই গৈ পেলাই জেনেৰেটৰটো চলাই দিলত আকৌ লাইন আহি গ'ল এতিয়া प्रजापति ऋषि उपरिष्टाद विहति संगोपिष्टा देवता लांगो हुमे दिनो ओम कुशलम नु देव पन्नं मंगी समस्छत ईनं देव पुष्या पेतु निषाद मामुक्त स्वाहा स्वाहा আখৈদি শেষ হোৱাৰ পিছত এতিয়া ডিম্পীৰ শিৰত সেন্দুৰ দিয়াৰ সময় হ'ল এতিয়া সেন্দুৰখিনি দি দিছোঁ শিৰত এতিয়া ফাইনেলি বিয়া ভাগিলে আৰু সকলোখিনি ঘৰা ঘৰিও গ'ল আৰু এইফালে দেখিছে তো পূৰা খালী আৰু টাইমটো দেখাইছোঁ ৰ'ব টাইমটো 2:26 আছে আজি 12 তাৰিখ 2:26 AM আৰু দেখিছে এইখিনি হোমঘৰটো আছিলে আৰু এইখিনি অলপ বান্ধি দিয়া হৈছিলে যিহেতু ধোঁৱাটো ওপৰেদি পাৰ হ'বলৈ আৰু এইখিনি ওপৰ হোমঘৰটো ভাঙিলে বাৰু বাকীটো জেঠু অকলে আছিলে যিহেতু বাকী ৰাতিপুৱা কৰিম বুলি কৈছে বাকীটো সেয়াই আৰু পূৰা ডেক'ৰেশ্যন দিয়েতো লাইটবিলাক অফ কৰি দিছোঁ যিহেতু আৰু এয়া আৰু এইফালে ৰিচিপশ্যন আছিলে যিহেতু এইপিনে চব খালী সেয়াই আৰু ভিতৰত মাহঁত আছে আৰু ইয়াত চোফাটো ঢাকি দিছোঁ যিহেতু মানে ইয়াত মেকুৰীয়ে নখ মাৰি দিব বুলি চোফাটো ঢাকি দিয়া আছে পাতিকেইটা পাৰি সেয়াই তো গোটেই ভিডিঅ'খিনি মানে ক্লিপকৈ মই আপলোড কৰি থাকিম তো চাই থাকিবৰ কাৰণে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ভিডিঅ'টো ইমানেই আছিলে ছাবস্ক্ৰাইব পালে লাইক কমেণ্ট এটা কৰি দিব আজিলৈ বাই